Hi dost, welcome to my first channel and Monir Assam সকলক ধন্যবাদ। আহক আজি আমি মেট্ৰ' ট্ৰেইন দেখি আহোঁ কেনেকুৱা মেট্ৰ' ট্ৰেইন। আমাৰ সন্মুখতে যিটো ট্ৰেইন গৈ আছে সেইটো হৈছে মেট্ৰ' ট্ৰেইন। আমি সকলোৱে নিশ্চয় এনেকুৱা ট্ৰেইন আগতে দেখা নাই। আহক আজি আমি ভালকৈ মেট্ৰ' ট্ৰেইনৰ বাহিৰত আৰু ভিতৰত চাই আহোঁ কেনেকুৱা ট্ৰেইন। এতিয়া মই আছোঁ নয়ডা চিটি চেণ্টাৰ দিল্লী। এইটো হৈছে মেট্ৰ' ট্ৰেইনৰ ষ্টেচন, যিটো প্ৰায় 5 তলা বা 7 তলা ওপৰত আছে ষ্টেচনটো। মেট্ৰ' ট্ৰেইনটো আহি আছে। এতিয়া আমি মেট্ৰ' ট্ৰেইনত উঠিম। মেট্ৰ' ট্ৰেইনত উঠাৰ সময়ত আমি ভিডিঅ' কৰিব নোৱাৰোঁ, সেইকাৰণে মই ভিডিঅ'টো অলপ ৰাখি দিম। আহক, এইটো হৈছে এতিয়া মেট্ৰ' ট্ৰেইনটো থিয় হৈ গ'ল। অলপ পিছতে মই মেট্ৰ' ট্ৰেইনৰ ভিতৰত সোমাম। এতিয়া মই মেট্ৰ' ট্ৰেইনৰ ভিতৰত সোমালোঁ। এইটো হৈছে মেট্ৰ' ট্ৰেইনৰ মেপ। মেট্ৰ' ট্ৰেইনটো ক'ৰ পৰা ক'লৈ যাব এইটো ইয়াৰ যোগেদি আমি বুজিব পাওঁ বা সকলোৱে বুজি পায় যে ট্ৰেইনটো ইয়াৰ পৰা ইয়ালৈ যাব বা ক'ত যায় মেট্ৰ' ট্ৰেইনটো এক্সচেঞ্জ কৰিব লাগিব। আহক ভালকৈ চাওঁ। এইটো হৈছে মেট্ৰ' ট্ৰেইনৰ দৰৱাজা, যদি মানুহ বাহিৰত প্ৰৱেশ কৰে আৰু ভিতৰত সোমায়। এইটো অকলে বন্ধ হৈ যায় আৰু অকলে এইটো খুলি যায় মেট্ৰ' ট্ৰেইনৰ দৰৱাজাবিলাক। আৰু এইবিলাক হৈছে যিটো দুফালে মানুহ বহি আছে, এইবিলাক মেট্ৰ' ট্ৰেইনৰ ছিট, যিটো একেবাৰে বেলেগ, আন ট্ৰেইনতকৈ একেবাৰে বেলেগ। আমি যাত্ৰীবাহী ট্ৰেইনত গৈছোঁ, শ্লিপাৰত গৈছোঁ, এচিত গৈছোঁ, কিন্তু এনেকুৱা ট্ৰেইন, এনেকুৱা ছিট কেতিয়াও দেখা নাই। এইটো একেবাৰে বেলেগ ট্ৰেইন, বাছতকৈ বেলেগ। মেপটো নিশ্চয় দেখি আছে ভালকৈ, আপোনালোকে ভালকৈ দেখিব। এতিয়া মই আছোঁ, আহক কোনটো ষ্টেচনত আছোঁ আপোনালোকক দেখা দি আছোঁ। এইটো হৈছে নয়ডা চিটি চেণ্টাৰ। এতিয়া আমি ভ্ৰমণ কৰি আছোঁ হুডা চিটি চেণ্টাৰলৈ, হাৰিয়ানা। গুৰুগ্ৰাম বুলি কয়, কোনোবাই গুৰগাঁও বুলি কয়, তালৈ ভ্ৰমণ কৰি আছোঁ। বিল্ডিংবিলাক ইমানেই ওখ। আৰু ট্ৰেইন আন এটা ভাল কথা যে ট্ৰেইনটো মেট্ৰ' ট্ৰেইনটো বিল্ডিঙৰ লেভেলৰ প্ৰায় বিল্ডিঙৰ যিমান ওখ বিল্ডিংবিলাক সিমান ওখদি ট্ৰেইন গৈ আছে না, ইমান ওখদি ট্ৰেইন গৈ আছে, প্ৰায় 7 তলা 9 তলা ইমান ওখদি ট্ৰেইনটো গৈ আছে। আৰু ষ্টেচনবিলাক ইমানেই পলমে আহি পায়, 7 মিনিট 30 ছেকেণ্ড 15 ছেকেণ্ড, তাতকৈ বেছি সময় নালাগে এটা ষ্টেচন পাবলৈ। এইটো হৈছে নয়ডা চেঞ্জ হৈ গ'ল। আপোনালোকে নিশ্চয় দেখা পাইছে ট্ৰেইনটো ষ্টেচনৰ নামটো। আমি ভালকৈ দেখা নাই। এতিয়া আন এটা ষ্টেচন এৰিলোঁ। চাওক কিমান সোনকালে ট্ৰেইনটো আন এটা ষ্টেচন পাব। আপোনালোকে ঘূৰি চাই টাইমটো মিলাই ল'ব। আহক, এইবিলাক হৈছে দিল্লীৰ বিল্ডিংবিলাক, ইমানে ভাল নহয়। মেট্ৰ' ট্ৰেইনত ভ্ৰমণ কৰিবলৈ ইমান আনন্দ লাগে, ভ্ৰমণ কৰাত ইমান ভাল, ট্ৰেইনৰ পৰা আমি বাহিৰৰ গোটেইখিনি বস্তু আমি চাব পাৰোঁ। ট্ৰেইনৰ ভিতৰৰ পৰা ইমান স্পীড ট্ৰেইন, মেট্ৰ' ট্ৰেইনটো ইমান স্পীড। আন এটা ট্ৰেইন গৈ আছে বগলীদি, ইমান স্পীড ট্ৰেইনটো, প্ৰায় 2 বা 3 ছেকেণ্ডৰ ভিতৰতে ট্ৰেইনটো সোমাই গ'ল, ইমান স্পীড ট্ৰেইন। চাওক কিমান সোনকালে ষ্টেচন আহি গ'ল। প্ৰায় 15 ছেকেণ্ড হৈছে নে নাই, হ'ব পাৰে 15 ছেকেণ্ড বা 20 ছেকেণ্ডৰ ভিতৰত মাজতেই আন এটা ষ্টেচন আহি পালে। ইমান স্পীড ট্ৰেইন চাইছে। আৰু ষ্টেচনত বেছি সময় থিয় নহয়। ষ্টেচনৰ নামটো কি চাওঁ, নয়ডা ইলেক্ট্ৰনিক চিটি। নয়ডা ইলেক্ট্ৰনিক চিটি এইটো। আই দোস্ত,
মই এনেকুৱা ভিডিঅ' বহুতো বনাবলৈ চেষ্টা কৰিম বা ট্ৰাই কৰিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ভাল ভাল ভিডিঅ' পাবলৈ আগতে পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই চেনেলত আপোনালোকে সকলো ধৰণৰ ভিডিঅ' পাব নিশ্চয় থ্যাংকস ফৰ ৱাচিং মাই ভিডিঅ' ধন্যবাদ সকলো